বিষ্ণু সাধু 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 বান্ধব সাধু প্রভু রাভিতুরা একটা ধর্ম সংস্থাপনের অর্থে যুগে যুগে নানা রূপে অবতার করিছু ধারণ মৎস্যরূপে অবতার বলে প্রলয়র জলর পরা শরীরের উদ্ধার করিল কুল পদালো
মন্দ পৰ্বতক পিঠিত লৈ সমুদ্ৰ মন্থন কৰিলো বৰাৰূপী মই নাৰায়ণে হিৰণাক্ষৰ বৈক্ষ বিধানে ধৰিত্ৰীক জানো উদ্ধাৰ কৰা নিহিংগৰূপে অৱতাৰ ধৰি হিৰণ্যকশিপুৰক বধ কৰি ভক্ত প্ৰহ্লাদক ৰক্ষা কৰিলো যদিও বা নানা ৰূপে মই সত্য ধৰ্মক প্ৰতিষ্ঠা কৰিছো তথাপিও চৰাচৰ জগতত অধৰ্মৰ প্ৰাদুৰ্ভাৱ দেখি আজি মই নিজেই স্তম্ভিত অতিবলৰ পুত্ৰ বেনৰ অত্যাচাৰত সমগ্ৰ ধৰিত্ৰী আজি অধীৰ অধীৰ সেয়েহে সত্য ধৰ্ম স্থাপনৰ বাবে পুনৰ অৱতাৰৰ হৈছে পিঠুৰূপে ধৰি অৱতাৰ বিনাশ কৰি অন্যায় অধৰ্ম পুনৰ মই শান্তিৰ কৰিম স্থাপন কাৰণ আমি এই আদি আমি এই অন্ত আমি এই পূৰ্ণব্ৰহ্ম দেৱ নাৰায়ণ আমি এই ওমকাৰ ঈশান পরম ব্রহ্ম শেষিরানন্দ বিগ্রহ আদি আদি গোবিন্দ সর্বকারণ যাওঁ আপোন কৰ্তব্যত সংগই অগ্ৰসৰ